সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ হিয়া ভৰা ওলগ জনালোঁ। এইবাৰ আচলতে পূজা একেবাৰে সেমেকা। আমি অষ্টমীৰ দিনা মা, মই আৰু ভণ্টি এপাক নাজিৰালৈ বুলি ওলাই গৈছিলোঁ, যিহেতু ভণ্টিগৰাকী সৰু হৈ আছে আৰু তাইও খুব হেঁপাহ কৰিছে পূজা চাবলৈ যাবলৈ বুলি। নাজিৰা গৈয়ে আমি প্ৰথমেই নাজিৰাৰ মিলন মন্দিৰৰ পূজাভাগ চালোঁ। মা আৰু ভণ্টীয়ে ভিতৰত গৈ সেৱা ল'লে। মই বাহিৰৰ পৰাই মাক সেৱা জনালোঁ। মণ্ডপৰ কাষতে আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল। তেখেতৰ ওচৰতো বাহিৰৰ পৰাই সেৱা ল'লোঁ। তাৰপিছতে আমি নাজিৰা নাট্য মন্দিৰৰ দিশে আগবাঢ়িলোঁ। ৰাস্তাৰ দুয়োকাষে সৰু সৰু দোকানবোৰ বহিছিল, বিভিন্ন বস্তু উলিয়াইছিল, সেইবিলাকো আমি ধুনীয়াকৈ চালোঁ। তাৰপিছতে নাজিৰাৰ নাট্য মন্দিৰত বাণিজ্য মেলা বহিছিল, বাণিজ্য মেলা চাবলৈ গ'লোঁ আৰু তাতো দুটামান প্ৰয়োজনীয় বস্তু পালোঁ। বস্তুকেইটা পাওঁতেই কিনি ল'লোঁ। আৰু নাট্য মন্দিৰতো বাহিৰৰ পৰাই মাৰ দৰ্শন কৰিলোঁ। মাৰ দৰ্শন কৰাৰ পিছতে বাণিজ্য মেলাৰ পৰা ওলাই আকৌ বাহিৰৰ দোকানবিলাক চালোঁগৈ, তাতো বস্তুবিলাক চালোঁ। তাৰপিছতে আমি ঘৰলৈ গুচি আহিলোঁ। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ।